ফেচবুক খোলাৰ মাত্ৰকে আপুনি গম পাব যে ডুবাইত যুদ্ধ হৈ আছে আৰু মিডল ইষ্টত যিমান অসমৰ মানুহ আছে তেখেতসকলে কান্দি কান্দি ভিডিঅ' বনাই আছে ইয়াৰ পৰা ৰেস্কিউ কৰিবৰ কাৰণে। এই কথাটো কিমান সঁচা আপোনালোকৰ যদি জানিবৰ মন আছে এই ভিডিঅ'টো শেষলৈকে চাব। মই মানে এইকেইদিন বেছিকৈ ফেচবুকত এক্টিভ থাকিব পৰা নাই আৰু যিহেতু আপোনালোকে জানেই ইয়াত চিটুৱেশ্যনটো কেনেকুৱা হৈ আছে। হয়, চিটুৱেশ্যনটো অলপ ষ্ট্ৰেছফুল হৈ আছে, একেবাৰে নোহোৱা নহয়। কালি মানে কি হ'ল, মই ফেচবুক স্ক্ৰল কৰি আছিলোঁ। স্ক্ৰল কৰি থাকোঁতে এজন নন ফলোৱাৰ মানে এটা পোষ্ট মোৰ সন্মুখলৈ আহিলে। পোষ্টটো মানে ইমানেই ধুনীয়াকৈ তেখেতে লিখিছে, মানে তেওঁক মানে একদম মই সঁচা কথা ক'বলৈ গ'লে চেলুট কৰিছোঁ, কাৰণ তেওঁৰ বহুত ফলোৱাৰ আছে। তেওঁ জানে পোষ্টটো কোনটো সময়ত কি পোষ্ট লিখিব লাগে, কেনেকৈ ভিউ পাব লাগে, কেনেকৈ লাইক পাব লাগে। তাতে বহুত মানুহে লাইকো কৰিছে, কমেণ্টছো কৰিছে। চ' পোষ্টটো আছিল মানে কি, ইয়াতে যিসকল NRI আছে সেইসকলে বোলে ইয়াৰ পৰা কান্দি কান্দি কৈ আছে আমাক ইয়াৰ পৰা ৰেস্কিউ কৰক। তো ময়ো এজন NRI হয়, ময়ো ইয়াত 2014 চনৰ পৰা আছোঁ এতিয়ালৈকে, আৰু ইমান যুদ্ধ হৈ আছে। এতিয়া ৰাতি 10:30 বাজিছে, মই এইমাত্ৰ ঘৰ আহি পাইছোঁ আৰু ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। এই ভিডিঅ'টো মই অকল তেখেতক ট্ৰল কৰিবৰ কাৰণে বনোৱা নাই, এই ভিডিঅ'টো মই তেখেতসকলৰ কাৰণে বনাইছোঁ যিসকলে এই ৰিউমাৰবিলাক চাৰ্কুলেট কৰি আছে। আৰু এই ৰিউমাৰবিলাক চাৰ্কুলেট কৰাৰ কাৰণে আমাৰ যে সহজ সৰল মানুহবিলাকৰ ওপৰত প্ৰভাৱ পৰিছে সেইসকলৰ কাৰণে বনাইছোঁ। তাত মই কিছুমান কমেণ্টছ দেখিলোঁ, সেই কমেণ্টছখিনি দেখি মোৰ ইমানেই দুখ লাগিলে যে মই কি ভাবিছিলোঁ, আমাৰ সোণৰ অসমখন সোণৰেই হৈ আছে চাগে এতিয়াও। যেতিয়া মই ঘৰলৈ যাওঁ, মই এতিয়া ওচৰ পাজৰৰ ৰাস্তাবিলাক ভালকৈ কেতিয়াবা চিনি নাপাওঁ, কাৰণ বহুত ডেভেলপমেণ্ট হৈ গ'ল, হয় নহয়। 2010 চনতে মই অসম এৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বহুতখিনি ডেভেলপ হ'ল। আৰু তেনেকৈ মানে মই ভাবিছিলোঁ আমাৰ অসমৰ গোটেইসকল মানুহৰ মনটো তেনেকৈ ডেভেলপ হ'ল, কিন্তু আমাৰ এতিয়াও এছাম মানুহ আছে যিসকলৰ মনটো এতিয়াও, মাইণ্ডটো, ব্ৰেইনটো এতিয়াও ডেভেলপ নহ'ল ভালকৈ। সেইসকলৰে ভিতৰে কেইজনমানে কালি এনেকুৱা কিছুমান কমেণ্টছ লিখিছে, সেইখিনি দেখাৰ পিছত বহুত দুখ লাগিল। সেইসকলে কৈছে আমি বোলে NRIখিনি হেনো দেশদ্ৰোহী। মই সঁচাকৈ ভাল পাম যদি আমাক কোনোবাই সঁচাকৈ আঙুলিয়াই দিয়ে, আমি যিসকল অসমৰ, স্পেচিয়েলি অসমৰ মানুহখিনি এই মিডল ইষ্টত যে আছোঁহি, NRI হৈছোঁ, আমিনো কেনেকৈ দেশদ্ৰোহী হ'লোঁ। অ'কে, আমি NRI কিয় হ'লোঁ? আমাৰ অসমখন বা আমাৰ ভাৰতখনত কিমান জনসংখ্যা আছে, তাৰ ভিতৰত আমি কেইজনে মানে চৰকাৰী চাকৰি পাওঁ। মই যিটো সময়ত আহিছিলোঁ সেইটো সময়ততো আমাৰ চৰকাৰৰ পৰা ফেচিলিটিও একো নাছিলে, সেইটো বহু বছৰৰ আগৰ কথা, হয় নহয়। এতিয়াতো চৰকাৰে আপোনাক বহুত ফেচিলিটি দিয়া হ'ল। আগতেতো একো নাছিলে, ৰেচনৰ কেইটামান চাউলৰ বাহিৰে আৰু আমি একো পোৱা নাছিলোঁ। ৰেচনৰ চাউলকেইটা পাবৰ কাৰণেও সকলোৱে পোৱা নাছিলে, কিছুমান একেবাৰে দৰিদ্ৰতাৰ সীমাৰ তলত আহিব লাগিব, তেতিয়াহে ৰেচনৰ চাউলকেইটা পাব, হয় নহয়। কিন্তু এতিয়াতো তেনেকুৱা নহয়, চৰকাৰে আপোনাক ঘৰ দিয়ে, চৰকাৰে আপোনাক মাহে পইচা দিয়ে, বহুত কিবা কিবি দিয়ে, নহয় জানো। এতিয়া আমি সেইটো সময়ত আহিলোঁ, NRI হ'লোঁ, কাৰণ আমাৰ তাতে ইমান ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি নাই, ইমান ডাঙৰ ডাঙৰ কোম্পানী নাই যিসকলত গৈ আমি কাম কৰিম, আমি আমাৰ ভৱিষ্যতটো বনাম আৰু আমি পৰিয়ালৰ পোহপাল কৰিম, হয় নহয়। আমাৰ ওচৰততো নাই। এতিয়াতো বহুত কিবা কিবি হৈছে, ডেভেলপ হৈছে, আৰু সঁচাকৈ বহুত ভাল লাগিছে যেতিয়া অসমখন ডেভেলপ হৈছে, দেখি পেলাই বহুত ভাল লাগে। আৰু আমি ভাৰতৰ বাহিৰত থাকি আমি এতিয়াও প্ৰাউডলি কওঁ যে আমি ভাৰতীয়, অসমৰ হয় বুলি। এনেকুৱা এটা কমেণ্ট মই কালি দেখিলোঁ, তাতে কৈছে বোলে আমি ভাৰতীয় বুলি ক'বলৈ, আমি পৰিচয় দিবলৈ লাজ কৰোঁ। তেনেকুৱা একো নহয়। অসমত নাথাকি আমি অসমৰ প্ৰতিটো বিহু আমি পালন কৰিব খোজোঁ, কিন্তু আমাৰ চাকৰিবিলাক এনেকুৱা, কেতিয়াবা আমি সুবিধা নাপাওঁ, কিন্তু যেতিয়াই আমি সুবিধা পাওঁ তেতিয়াই কৰোঁ। আমাৰ এটা অসমীয়া কমিউনিটি আছে। এতিয়া আমি NRI হৈ পেলাই এনেকুৱা নহয় কি আমি দেশখন পাহৰি গ'লোঁ বা আমি দেশৰ পৰা পলাই গ'লোঁ। আমি NRI হৈ পেলাই যে আমি আমাৰ ভাৰতৰ আৰ্থিক ব্যৱস্থাটোত কিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছোঁ সেইটো আপোনালোকে জানেনে? মই জানো, বহুত সকলে জানে, কিন্তু যিসকলে নাজানে সেইসকলৰ কাৰণে মই কৈছোঁ। আমি যিখিনি ইয়াতে কাম কৰি যিখিনি আমি পইচা পাওঁ, সেই পইচাখিনি যেতিয়া আমি আমাৰ পৰিয়াললৈ পঠাওঁ, আমাৰ দেশখনে, আমাৰ ভাৰতবৰ্ষখনে এটা মানে বিদেশী মুদ্ৰাৰ ৰূপত পইচাটো পায়, আৰু সেই যিটো ৰেমিটেন্স কাৰেঞ্চি পায় সেইটোৱে আমাৰ ভাৰতৰ আৰ্থিক ব্যৱস্থাটোত অংশগ্ৰহণ কৰে, প্ৰভাৱ পেলায়, আৰু আমাৰ আৰ্থিক ব্যৱস্থাটো ভাল কৰে। আৰু আমি আমাৰ জীৱনটো গঢ়াৰ লগতে আমি আমাৰ দেশখনৰ কাৰণেও কিবা এটা কৰি আছোঁ। তো আমি বাহিৰলৈ ওলাই আহিলোঁ মানে আমি আমাৰ ভাৰতখনক পাহৰি যোৱা নাই। ভাৰতটো আমাৰ কাৰণে ভাৰত, সেইখন আমাৰ জন্মভূমি, অসমখন আমাৰ জন্মভূমি, আমি সেইখনক কিয় পাহৰিম? আপোনালোকে এনেকুৱা কথা কিছুমান বাৰু কিয় কয়? আপুনি জানেনে, মই বহুত দেশ বিদেশ বহুত ঘূৰিলোঁ, কিন্তু
বেয়া নাপাব, অভিযোগ নকৰিব এই কথাটোলৈ। আমাক বহুত কম মানুহে ভাল পায়, কাৰণ আমাৰ আচাৰ ব্যৱহাৰবিলাকে এনেকুৱা। আমাৰ এক্সপেক্টেশ্যনটো মানে আমি বহুত বেছি হাই এক্সপেক্ট ৰাখোঁ মানুহৰ পৰা, কিন্তু আমি সেইখিনি নিজে দিব নোৱাৰোঁ বেলেগক। আমি এতিয়া নিজৰ মানুহ এটা বাহিৰত আছে, ভাৰতৰ বাহিৰত আছে, আৰু এই দেশখনত যুদ্ধ লাগি আছে, কিন্তু আমি কি কৰিছোঁ, আমি সেই অসমৰ যিকেইজন মানুহ আছে বা ভাৰতৰ যিকেইজন মানুহ আছে সেইকেইজনক আমি সহায় কৰা নাই। সেইকেইজনক আমি কৈছোঁ আৰু দুখনমান যুদ্ধ হওক, ইউৰোপ, অষ্ট্ৰেলিয়া, আমেৰিকাতো যুদ্ধ হওক, আৰু এই মানুহবোৰ মৰি যাওক। সেই মানুহবোৰক ঘূৰাই আনিব নালাগে, সেই মানুহবোৰক তাতে মৰিবলৈ দিয়ক। কিন্তু কিয়? আমিনো কি কৰিলোঁ আপোনালোকক? এনেকুৱাতো আমি কি কৰিলোঁ? আমি বছ আমাৰ সপোন দেখিলোঁ, হয় নহয়? মোৰ যদি এটা ফ্ৰক আছিলে, মই আৰু এটা ফ্ৰক বিচাৰিছিলোঁ, সেই বস্তু সেই সময়ত মই পোৱা নাছিলোঁ। সেই বস্তুটো পাবৰ কাৰণে এটা সপোন দেখিলোঁ। কোনে নিবিচাৰে আপুনি এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে? কোনে নিবিচাৰে আপোনাৰ পইচা ভালকৈ থাকক, আপুনি খোৱা বোৱা ভালকৈ কৰক, ভালকৈ কাপোৰ কানি পিন্ধক? কোনে নিবিচাৰে? যদি সেই সুবিধাখিনি আপুনি আমাৰ অসমত বা আপুনি ভাৰতত নাপায়, যদি সেই সুবিধাটো পাবৰ কাৰণে আপুনি বেলেগত আহিছে, এইটো নহয় দে আপুনি আপোনাৰ দেশখন এৰি পেলাই পলাই গৈছে। তো আপুনি এজন ডাঙৰ ক্ৰিয়েটৰ হ'ব পাৰে, আৰু আপোনালোকে যিসকলে কমেণ্টছ কৰিছে, ইমান ধুনীয়া ধুনীয়া মন্তব্য দিছে, এবাৰ চিন্তা কৰি চাব মন্তব্যখিনি দিওঁতে, গম পাইছেনে? এইকেইদিন ছ'চিয়েল মিডিয়াত ইমানেই বেয়া বেয়া ভিডিঅ'বিলাক মানে প্ৰচাৰিত হৈ আছে, আৰু সেই ভিডিঅ'বিলাকে আমাৰ যিসকল সহজ সৰল মানুহ আছে সেইসকলক বহুত প্ৰভাৱ পেলাইছে। এতিয়া ঘৰৰ পৰা ডেইলি ফোন পাই আছোঁ, ডেইলি ফোন কৰি আছে, কি হৈছে কি নাই, তহঁতি কেলেই সঁচা কথা নকওঁ, কিয় নকওঁ, তহঁতৰ এনেকুৱা হৈছে। কিন্তু নাই হোৱা নহয় ইয়াত তেনেকুৱা একো। আমি এতিয়াও ছেফ আছোঁ নহয়। আপোনালোকে কিয় কথাটো বুজি পোৱা নাই? আপোনালোকে কিয় ৰিউমাৰবিলাক ইমানকৈ কৰিব লাগে? এইবোৰৰ পৰা আপুনি কি পাইছে? আপুনি অলপ ফলোৱাৰ পাইছে, আপুনি অলপ লাইক পাইছে, আপুনি অলপ ভিউ পাইছে, কি হৈছে তাতে? আপুনি কেইটকামান পইচা পাইছে? বেলেগৰ কথা বেয়াকৈ কয় আপুনি যদি পইচা ঘটিবলৈ গৈছে, সেইটো পইচাৰ ৰিয়েল ৰূপত ঘটা বুলি নকয়। তাতকৈ আপুনি এখন কিতাপ পঢ়িব, এটা ভাল কণ্টেণ্ট বনাব, আপোনাক সকলোৱে ফ'ল' কৰিব। জানেনে, আমি যে ইয়াত আমি আহি পেলাই ঘৰৰ পৰা, অসমৰ পৰা দূৰ, ভাৰতৰ পৰা দূৰ, আমি বিদেশত আছোঁহি, চাকৰি এটা কৰিছোঁ, সেই চাকৰিটো কৰোঁতে আমি কিমানখিনি বস্তু ত্যাগ দিবলগীয়া হৈছে। আমি আমাৰ সপোনবিলাক পূৰা কৰিব খুজিছোঁ, আমি আমাৰ পৰিয়ালটোক ভালকৈ পোহপাল দিব খুজিছোঁ, তাৰ কাৰণে আমি কিমানখিনি ত্যাগ দিব লগা হৈছে। আমিও বিচাৰোঁ বহাগৰ বিহুৰ দিনা গৈ পেলাই এপাক নাচিবৰ কাৰণে, আমিও বিচাৰোঁ ভোগালী বিহুৰ দিনা গৈ পেলাই মেজি তলত এবাৰ ভোজ খাবৰ কাৰণে, কিন্তু সদায় আমাৰ কাৰণে সেইটো সম্ভৱ নহয়, গম পাইছে নাই? তো যদি আপুনি বেলেগক ভালকৈ ক'ব নোৱাৰে, ইমান বেয়াকৈও নক'ব। আমি ইয়াত আছোঁ, আমি যেতিয়া কিবা এটা বিপদত পৰোঁ, আমাৰ যেতিয়া মানুহখিনিয়ে আমাক সহায় কৰে, ভাল লাগে। আৰু এই যুদ্ধখন অকল মিডল ইষ্ট, ডুবাই বা UAEৰ যুদ্ধ নহয়, এই যুদ্ধখন গোটেই পৃথিৱীৰ যুদ্ধ। যদি এই যুদ্ধখন বন্ধ নহয়, আপোনালোকে এবাৰ চিন্তা কৰিব ক'ত ক'ত প্ৰভাৱ পৰিব। এই যুদ্ধখন যদি বন্ধ নহয়, আজি পেট্ৰলৰ দাম বাঢ়িব, পেট্ৰলৰ দাম বঢ়াৰ মাত্ৰকে আপোনাৰ ভাড়া বাঢ়িব, ভাড়া বঢ়াৰ মাত্ৰকে খাদ্যবস্তুৰ দাম বাঢ়িব। আৰু আমি যে ইয়াত থাকোঁ, ইয়াতে চব শাক পাচলি ফল মূল নবনে, আমাৰ তাৰ পৰা যিবিলাক শাক পাচলি ফল মূল চব্জি অহা বন্ধ হ'ব, আমাৰ খেতিয়কসকলৰ ওপৰত প্ৰভাৱ পৰিব, আমাৰ চাহপাতখিনি বিক্ৰী নহ'ব। যিসকলে এতিয়া আমাৰ অসমত চাহপাত খেতি কৰি আছে, চবতকৈ বেছি চাহপাত ইৰাণত যায়। যদি এই যুদ্ধখন বন্ধ নহয়, যদি আপোনাৰ পৰ্টবিলাক বন্ধ হৈ থাকে, এয়াৰলাইন্সবিলাক বন্ধ হৈ থাকে, তেতিয়া আমাৰ সকলোৰে গাত প্ৰভাৱ পৰিব। তো সেইকাৰণে এইটো এটা সৰু কথা নহয়, এইটো এটা গ্ল'বেল ক্ৰাইচিছ হয়। কাৰণে যি টি কথা নক'ব। এনেকুৱা যেতিয়া ছিটুৱেশ্যন হয় নহয়, ইজনে সিজনক অলপ সহায় কৰিব, ইজনে সিজনক যদি একো কৰিব নোৱাৰে এষাৰ ভাল মাতো দিয়ে, সেইটোও বহুত হয় মানুহৰ কাৰণে। আমি আছোঁ ইয়াত, চব ছেফ হৈ আছে, কাৰণ ইয়াতে পৃথিৱীৰ একদম ৱৰ্ল্ড ক্লাছ ডিফেন্স ছিষ্টেম আছে। এতিয়ালৈকে 1000তকৈ ওপৰ এটেক হৈ গৈছে, কিন্তু এতিয়াও আমি ছেফ হৈ আছোঁ। কিয় ছেফ হৈ আছোঁ? ইয়াত ছেফটিটো চবতকৈ বেছি টপ প্ৰায়ৰিটি হয়। আৰু এই যুদ্ধখন যদি বেলেগ দেশত হ'লহেঁতেন, ইমান সহজ নহ'লহেঁতেন। তো এতিয়াও মই ইমান দেৰিলৈকে ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, এই ৰাতি 10:30 বাজিছে, মই জাষ্ট ঘৰ আহি পাইছোঁ। তো এইবিলাক ইয়াত সম্ভৱ হৈছে। মই কাকো ইয়াতে ভাৰতখন বেয়া, ডুবাইখন ভাল,
মিডল ইষ্ট ভাল বুলি ক'বলৈ যোৱা নাই আপোনাক মই এইটো কথা ক'ব খুজিছোঁ হয় ইয়াত আপোনালোকে যেনেকৈ কৈছে যে ইয়াৰ মানুহখিনিয়ে কান্দি কান্দি ভিডিঅ' বনাই আছে ইয়াৰ পৰা গুচি যাব খুজিছে সেনেকুৱা একো হোৱা নাই মেবি আপোনালোকৰ এইটোৱে ভুল বুজাবুজি হৈছে ইয়াত যিসকল টুৰিষ্ট আহিছিলে সেইসকলে ভয় খাইছে কাৰণ তেখেতসকলে নাজানে ইয়াত কেনেকুৱা হয় ছিষ্টেমটো কি হয় তেখেতসকলে ঘূৰি যাব খুজিছে তেখেতসকলে হয়তো কান্দিছে ফোন এটা কৰোঁতে মেবি সেনেকুৱা হ'ব পাৰে কিন্তু যিবিলাক ইয়াতে ৰেচিডেণ্ট আছে যিসকল NRI আছে সেইসকলে এনেকুৱা একো কৰা নাই তো মই আশা কৰিছোঁ এই ভিডিঅ'টো হোৱাৰ পিছত আপোনালোকে যাতে কথাখিনি বেলেগ হিচাপে নলয় আৰু যাতে এই আৰু মন্তব্য নাৰাখে আৰু অলপ ভাল ভিডিঅ' বনাওক কণ্টেণ্ট বনাওক ভাল ভিডিঅ' বনাই ফেমাছ হওক আপোনাক বহুত ফলোৱাৰ পাব লাইক পাব আপুনি মনিটাইজ পাব সকলোখিনি পাব ধন্যবাদ